Hello friends, welcome to YouTube channel. আপোনালোকে চাই আছে সংকান 93. আজি ভিডিওটোত বিশেষ একো নাই, মানে এটা প্লেছলৈ গৈ আছো, ধুনীয়া প্লেছ। সো ভিডিওটো চাই থাকিব এন্ডলৈকে। तब से तुम नजर में आओगे हम तो हो गए समा धीरे धीरे थालमा तो होना है वही जो बनाने जाना हम तो हो गए समा धीरे धीरे थालमा तो होना है वही जो बनाने जाना এতিয়া মই গৈ আছো মলয়তৰ ঘৰত। এতিয়া ৰাইট সাইড দি সোমাই দিলো আজাৰা। আৰু এতিয়া ৰাইট সাইড লৈ লম। এতিয়া আমি লেফট সাইড লৈ লম আৰু আগত গৈ কেনে আৰু লেফট সাইড ল'ব লাগিব। তাৰপিছত চিধা যাই মলয়তৰ ঘৰ পাই গ'ম। লেফট সাইড লৈ ল'লোঁ। এতিয়া মলয়ক ফোন কৰোঁ। বাহিৰত ওলাই আহ। এতিয়া মলয় আহি আছে। তেতিয়া গাইছ মলয় আহি গ'লে। আমার লগত এতিয়া আছে মলয় ভাই। ও हम तोड़ गए जब तुम रुके तब से तुम नजर में आओगे हम तो हो गए समा धीरे धीरे थालमा तो होना है वही जो बनाने जाना हम तो हो गए समा धीरे धीरे थालमा तो होना है
A few moments later. Finally guys, এতিয়া আহি পালো এই নদীৰ পাৰ আপোনালোকক এটা ভাল ভিউ এটা দেখাই আছো আজি চাব हम तोड़ गए जब तुम रुके तब से तुम नजर में आ रुके हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बना है जाना हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बना है जाना हम तो Hello friends, so finally আমি এতিয়া আহি পালোৱে জায়গাটো তো আপোনালোকক এতিয়া সিনেমেটিকটো এনজয় লওক অনুভবী তোমারি হরণ জোনাকি সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকি আকাশত উমলে মন গাইজ এতিয়া যাব ওলাইছোঁ এইটোৱে মলয় ভাই আৰু ৱেডাৰটো চাই লওক বহুতেই বেয়া চ' ৱেডাৰটো মানে পুৰা বৰষুণ দিও দিও কৰিছে আৰু চ' চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে তো বলক এইটোৱে মলয় ভাই আগত মোৰ আগে আগে গৈ আছে মানে ৱেডাৰটো বহুতেই বেয়া হৈ গ'ল চ' ঘৰত বা যাই পাওঁ না নাপাওঁ ঠিক নাই আৰু মানে বৰষুণ দিবই চাগে অনুভবী তোমারি হরণ জোনাকি সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকি আকাশত উমলে মন অনুভবী তোমারি হরণ জোনাকি সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকি আকাশত উমলে মন শৰতৰ প্ৰতিটো সন্ধিয়াত তোমাৰি নাচোন তোমাৰ আহিতে জীপাল এজাৰ সপোন তুমি সৰতা অচিনাকি ফুল বিয়পি যায় বহুদূৰ সুদূৰ তোমাৰি নাচোন এজাৰ সপোন তোমাৰি নাচোন এতিয়া ঘৰত যাব হৈ গ'ল লেফ্ট চাইড লৈ ল'লোঁ
हम तोड़ गए जब तुम रुके तब से तुम नजर में आ रुके हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो ফরচুনাৰৰ অৱস্থা চাওক গাইছ ফরচুনাৰৰ অৱস্থা এ ৰাম ইউপিৰ হয় তো সেইকাৰণে আৰু আমাৰ অসমৰ নহয় না ইয়াৰে বাহিৰৰ মানুহবিলাক মানে বহুতেই মানে পইচা মানে গাড়ীখন ধুব টাইমে নাই তো চাই লওক গাইছ ফরচুনাৰৰ অৱস্থা ধুব টাইম নাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাব নাপাহৰিব তো ভিডিঅ'টো ইয়াতে খতম কৰোঁ